নমস্কাৰ সকলোকে মোৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা উঠি সোনকালে কাম বন কৰি ৰেডি হৈ গা পা ধুই ধুনীয়াকৈ ভাত যোগাৰ কৰি আছোঁ। ইফালে বেপাৰীৰ পৰা মাছ ৰখা হ'লে আৰু মানুহজনে মাছকেইটা বাচি আছিলোঁ, তাকে মই অকণমান দেখুৱালোঁ। তাৰপিছতে আকৌ মানুহজনে বজাৰ কৰি আনিছিলে, বজাৰখিনি কিনি সামৰিবলৈ লৈ গৈছিলে। মই ভাবিলোঁ অকণমান আপোনালোকক শ্বেয়াৰ কৰোঁ। ইয়াত দেখিছেনে বিলাহী, পিঁয়াজ, তাৰপিছতে আলু, বন্ধাকবি, ফুলকবি, বেঙেনা, গাজৰ এনেদৰে মানে যিখিনি প্ৰয়োজন হয় গোটেইখিনি লৈ আনিছে। আৰু এইখিনি বজাৰ ঘৰত নহ'লে অকণমান সকলোৱে অসুবিধা হয়, নহয়নে বাৰু? সেইকাৰণে এই বজাৰখিনি মানে ডেইলি দৰকাৰ হয়। আৰু সেইকাৰণে মই আপোনালোকক অকণমান দেখুৱাই দিলোঁ দেই। এয়া দেখিছেনে ফুলকবি, বেঙেনা, তাৰপিছতে এয়া মাছখিনি মই এয়া বনাবলৈ লৈছোঁ আৰু দেই বিলাহীৰ সৈতে হ'ব মাছখিনি। এয়া পিঁয়াজ কাটি ৰেডি কৰি লৈছোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব দেই। বাই বাই।